নমস্কাৰ নিউজ 24 অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো মই আশিকুৰ আহমেদ মই বৰ্তমান উপস্থিত আছো মিকিৰ বেটা বেহুগুৰিত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছে মই বৰ্তমান আছো মিকিৰ বেটা অন্তৰ্গত বেহুগুৰিত এই মিকিৰ বেটাত বেহুগুৰিত ভয়াবহ অগ্নিকাণ্ড আহত 3 জন আৰু 5 লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিত যা গৈছে মৰিগাঁও জিলাৰ মিকিৰ বেটা থানাৰ অন্তৰ্গত বেহুগুৰিত আজি ভয়াবহ এক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত 3 জন লোক আহত হোৱাৰ লগতে প্ৰায় 5 লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিত যা যায় জানিব পৰা মতে বেহুগুৰিৰ নিবাসী ৰহিমউদ্দিনৰ বনি জোৱাই তাহেৰ আলীৰ বাগগৃহত আজিৰ দিনত 11 বজাত জুই লাগি সম্পূৰ্ণৰূপে ভস্মীভূত হয় উক্ত অগ্নিকাণ্ডত হাজেৰা খাতুন মমতাজ বেগমকে আদি কৰি 3 জন লোক আহত হোৱাৰ লগতে 1 লাখ নগদ ধন মাটিৰ দলিল বিভিন্ন নথি পত্ৰৰ লগতে প্ৰায় 5 লক্ষাধিক টকাৰ ধন সম্পত্তি জুইত যা যায় জুই লগাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ইয়া আপোনালোকক দেখুৱাব বিচাৰিছো ইয়া চাওক না ঘৰত এটা বস্তু ৰখাব নোৱাৰিলে সব বস্তু জুইত যা গৈছে ইয়া চাওক আৰু ঘৰত যিমান আপোনাৰ ডকুমেণ্টছ আছিলে আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড বেংকৰ পাছবুক আৰু যিমান LICৰ কাগজ পত্ৰ যিমান আছিলে সকলোখিনি জুইত চাৰকাৰ হৈ গৈছে পুৰি গৈছে ইয়াৰ স্থানীয় মানুহে বহুত চেষ্টা কৰিছে জুই নুমাবৰ কাৰণে কিন্তু জুই নুমুৱাত বিফল হৈছে জুই নুমাব পৰা নাই গোটেই বস্তু একদম জুইত যা গৈছে ইয়া চাওক এতিয়া মই গোটেই অসমৰ মানুহক অনুৰোধ জনাইছো যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰাৰ্থনা জনাইছো যাতে এইটো পৰিয়ালক কিবা আৰ্থিকভাৱে কিবা সাহায্য কৰি দিয়ে ধন্যবাদ।